চাৰিটাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিহুৰ এটা ৰেচিপি। এই ৰেচিপিটো হৈছে নাৰিকলৰ লাড়ু। চবেই বনালেই চাগে বিহুৰ কাৰণে, জনাসকলে নজনাসকলৰ বাবে এই ৰেচিপিটো মই আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰ চাইছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই যাব। তেতিয়াহ'লে আজিৰ ৰেচিপিটো বনাবলৈ কি কি লাগিব চাওঁচোন আহক। আৰু আপোনালোকে গোটেই প্ৰচেছটো জানিবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া ভালদৰে বুজি পাব। যদিও স্কিপ কৰে তেতিয়াহ'লে একো বুজি নাপাব। সকলোলৈকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। হেল্ল' গাইজ, মই আজি নাৰিকলৰ লাড্ডু বনাম। নাৰিকলৰ লাড্ডু বনাবলৈ মই নাৰিকল এটা লৈছোঁ। নাৰিকলটো ভাঙি নাৰিকলৰ বাকলিকেইটা গুচাই দিলোঁ, কলা বাকলিবিলাক এইদৰে, আৰু সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকক দেখাবৰ বাবে মই এইখিনি থৈ দিছোঁ। এয়া এইখিনি সৰু সৰুকৈ কাটি ল'ব, মিক্সিত গুড়ি কৰিবলৈ। এইখিনি মই বিহুৰ কাৰণে বনাইছোঁ। বিহুলৈ বেছি দিন নাই আৰু ঘৰত গৈ বনাবলৈ টাইম একেবাৰে নাই, সেইকাৰণে ইয়াৰ পৰা বনাই লৈ যাম। এইখিনি কাটা হৈ গৈছে আৰু লগতে লৈছোঁ দুটা ইলাইচি, এনেদৰে পিচি দিছোঁ। আপোনালোকে গুড়ি ইলাইচিও ইউজ কৰিব পাৰে। আৰু এটা নাৰিকলত 1 কাপ চেনি লৈছোঁ, চাহ খোৱা কাপেৰে। এইখিনি চেনি বহুত মোটা মোটা হয়, সেইখিনি মই গুড়ি কৰি দিম, চাই থাকিব। নাৰিকলখিনি এতিয়া মই মিক্সি বাতি দি দিছোঁ। বহুত ধুনীয়া গুড়ি হৈ গ'ল, দেখিছেনে? পুৰা মিহি কৰি ল'ব, অকণো গোটা হৈ থাকিব নালাগে। গোটা হৈ থাকিলে নাৰিকলৰ লাড্ডু নবনিব, ভাল নালাগিব খাই। ইমানটি হৈছে এটা নাৰিকল। আৰু এইখিনি চেনি বহুত মোটা মোটা হয়, এইখিনি মই গুড়ি কৰি লওঁ, তেতিয়া গলিবলৈ বেছি টাইম নালাগিব। এইখিনি ইয়াতে দি দিম। চেনি আপোনালোকে নিজৰ জোখমতে দিব। এয়া দেখিছেনে ধুনীয়াকৈ গুড়ি হৈ গৈছে। এয়া আপোনালোকে গুড়ি নকৰাকৈও দিব পাৰে, কিন্তু গুড়ি কৰিলে জলদি গলি যায়, সেইকাৰণে গুড়ি কৰি দি দিছোঁ। ভালদৰে মিক্স কৰি দিছোঁ, একদম চেনি আৰু নাৰিকলখিনি মিলি যোৱাকৈ। এইখিনি মই 1 ঘণ্টামান থৈ দিম, তাৰ পাছতহে লাডুটো বনাম। হেল্ল' গাইজ, এতিয়া নাৰিকলৰ লাড়ু বনাবলৈ এইখিনি মিশ্ৰণখিনি 2 ঘণ্টা হৈ গ'ল। এয়া দেখিছেনে? 1 ঘণ্টাই ৰাখিম বুলি ভাবিছিলোঁ, কিন্তু টাইম নহ'ল মোৰ, সেইকাৰণে অকণমান 1 ঘণ্টা পাৰ হৈ গ'ল। এইটো নহয়, যিমান টাইম থ'ব পাৰে ইমানেই ভাল। আৰু আপোনালোকে বনাওঁতে চাফা কেৰাহী এখন ল'ব, আৰু এইখিনি মই ইয়াতে দি দিছোঁ শুকান কেৰাহী মিশ্ৰণখিনি। জুইটো একেবাৰে আপোনালোকে ল' কৰি ল'ব, নহ'লে নাৰিকলৰ লাড়ুখিনি জ্বলি যাব আৰু চকচকীয়া বগা হৈ নুঠিব। সেইবাবে আপোনালোকে নাৰিকলৰ মিশ্ৰণখিনি ভালদৰে লৰাই থাকিব। সেইখিনি 6-7 মিনিটমান এনেদৰে লৰাই থাকিব। চেনি আৰু নাৰিকলৰ পৰা যেতিয়ালৈকে আটা আটা বা নোলায় তেতিয়ালৈকে এনেদৰে লৰাই থাকিব। এয়া আমাৰ নাৰিকল ভজা হৈ গৈছে। এয়া ঠাণ্ডা ভাপ এটা আহিছে। নাৰিকলটো আপোনালোকে এনেকৈ লাডু বনাই চাব। এয়া এনেদৰে লাডু বনিলে নাৰিকল ভজাখিনি হৈছে বুলি ধৰিব পৰা যায়। এতিয়া গেছটো অফ কৰি দিছোঁ। এইখিনি কাঁহী এখনত উলিয়াই দিম। কাঁহী এখনত উলিয়াই ঠাণ্ডা হ'বলৈ থৈ দিম। বহুত বেছি ঠাণ্ডা কৰিব নালাগে, অকণমান গৰম হৈ থাকোঁতে লাডু বনাব, নহ'লে
নহ'লে বহুত বেছি ঠাণ্ডা হ'লে লাডু নবনিব। লাড়ুটো আপোনালোকে নিজৰ এটা সাইজ দি দিব। এয়া আমাৰ প্ৰথমটো লাড়ু ৰেডি হৈ গৈছে। এয়া এইখিনি ঠাণ্ডা হৈ গ'লে টান হৈ যাব লাড্ডুখিনি, আৰু এই লাড্ডুখিনি 10-15 দিনলৈকে খাব পাৰিব। আজি আমাৰ নাৰিকলৰ লাড্ডু হৈ গ'ল। এয়া দেখিছেনে ইমান ধুনীয়া বগা চকচকীয়া নাৰিকলৰ লাড্ডু। এয়া ইমান ধুনীয়া হৈছে। এটা নাৰিকলত টেষ্ট এটা ওলাইছে। আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে গোটেই প্ৰচেছটো গম পাব, নহ'লে একো বুজিয়ে নাপাব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ব্লগত। তেতিয়ালৈকে বাই বাই।